어흥까지 먹자고 이것도 걸고 허무하다 우리 나무를 오랑부터 비만해 저도 계란을 걸고 말았어 자, 너도 기가 오랜만 하이터 기뻐는 이렇게 하던 헛구를 뛰어올 거라니까 어머해야 거리를 허무 마지막에 hold 거라니까 কিন্তু অবহেলা হলর চক্র নিক্ষেপ করবি দৃশ্য খাইব করিব প্রতিদিন খাইলাম মুখ চোখে খাই করে নিবন পছন্দ নিজে হাসতে থাকি এই জগৎ প্রতিহীন আর হিংসা একমাত্র অস্ত্র হয়েছে নিয়ম আর করুণা প্রেম ত্যাগী আমি সদাই কামনা করি আমাদের বিরঙ্গ সৃষ্টির পড়া পাপ হিংসা বিদ্যে ঘৃণা অত্যাচার অনাচার এই সকলবোৰ নাশ কেৱল প্ৰেমৰ আস্বাদনে আস্বাদিত হওঁতে সংস্কার হওয়া কিন্তু আজও পৃথিবীর মনুষ্য সমাজে হিংসা বৃত্তি গ্রহণ করে অহংকারী মাত্র হয়ে নিজ নিজ কর্ম হয়েছে এক কথায় হয়তো এই বিরঙ্গীয় সৃষ্টি প্রেমেই হয়েছে ত্যাগ আর ত্যাগেই হয়েছে প্রেম এই মুহূর্তে কিন্তু মোর বন্ধু সম্পূর্ণ সুস্থতার দায়িত্ব হইতে পারবে পরিবর্তন যত মানুষ বোঝা সম্ভব সকলকে তুমি পরিভাষা চালাবি মোর বন্ধুর সুস্থতার জানে তুমি লক্ষ্য বিপদ মই বন্ধু
পৰম মই নাই কথা পৰম কৰিলা তুমি বহুত পৰম কৰিলা অত বৰ্ষৰ পাছত তোমাৰ কৃষ্ণলৈ মনত পৰি নাই কথা মই তোমাক সদায় মনত পেলাওঁ মই তোমাক ৰাতিয়ে প্ৰতিটো পদতে মনত পেলাওঁ সদায় তেন্তে বান্ধৱ তুমি অহা নাছিলা কিয় মই এতিয়া বুজিব পাৰিছো তুমি চাগে ভাবিছিলা মই গাঁৱৰ পৰা অধীশ্বৰ তোমাক বন্ধু বুলি অস্বীকাৰ কৰে নহয় জানো বাহ চমৎকাৰ বিশ্বাস তোমাৰ তুমি তোমাৰ শৈশৱৰ লগৰীয়া আজিও চিনি নাপায় তুমি কৃষ্ণৰ হৃদয় আজিও বুজি নাপায় তুমি কেনেকৈ ভাবিলা মই মোৰ শৈশৱৰ একমাত্ৰ বান্ধৱ দ্বাৰকাৰ সিংহ ঘৰৰ পৰা উভতি যাবলৈ তুমি কেনেকৈ ভাবিলা মই তোমাক বন্ধু বুলি অস্বীকাৰ কৰিম আৰু তুমি কেনেকৈ ভাবিলা মই তোমাক কেতিয়াও বন্ধু বুলি গ্ৰহণ নকৰিম কেনেকৈ বান্ধৱ কেনেকৈ ক্ষমা কৰিবলৈ কৈ আৰু লক্ষ্য নকৰিব বাৰু বান্ধৱ অত দূৰ বাট ভ্ৰমণ কৰি তুমি নিশ্চয় শ্ৰান্ত হৈ পৰিছা গতিকে এতিয়া বলা যাওঁ বুলি ৰাজন্তে লৈ আছে তোমাক আদৰি কৰিব সকলো অধিকাৰ কৰে আহা মই বুজা নাই তোমাৰ কথাৰ তাৎপৰ্য মই হেন দৰিদ্ৰ ব্ৰাহ্মণ পৰিধান কৰিছো মলিয়ন বস্ত্ৰ আৰু যদি তুমি মোক লৈ তোমাৰ লগত লৈ যোৱা তোমাৰ ইষ্ট কুটুম জ্ঞাতিসকলে তোমাক কি বুলি ক'ব আৰু যেতিয়া তুমি মোক হাতত ধৰি ৰাজভৱনলৈ লৈ যাবা তোমাৰ প্ৰজাসকলে তোমাক কি বুলি ক'ব আৰু যেতিয়া তুমি তোমাৰ পত্নীসকলৰ আগত মোক তোমাৰ সখা বুলি পৰিচয় কৰাই দিবা তেতিয়া জানো তুমি লাজ নাপাবা মই তোমাৰ মান সন্মান হানি হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰো মই কেতিয়াও সহ্য কৰিব নোৱাৰো মোক ইয়াৰ পৰাই যাবলৈ দিয়া কথা মোক ইয়াৰ পৰাই যাবলৈ দিয়া তুমি কিন্তু সঁচাকৈ এতিয়াও পূৰ্বৰ দৰে সৰল হৈ থাকা তুমি কেনেকৈ ভাবিলা কথা তোমাৰ আগমনত মোৰ মান হানি হ'ব তুমি কেনেকৈ ভাবিলা কথা তোমাৰ আগমনত মই মোৰ পত্নী খবৰ আগত অপমানিত হওঁ জানো তোমাৰ আগমনত মোৰ মান হানি হোৱা
তুমি তোমাকে তুমি না তোমার মুরমান হানি কোন নাই করা আর এটি জাউলা বিলাস আসবা মই তোমার কোন কথাই করব বল রইয়া সব তোমার আমি করব আসবা তোমার স্থানীয় নহে কদাপি চোৱা কেনেদৰে প্ৰবন্ধ তোমাৰ ৰাখিছে আহ্বান নকৰি কৰ তাতেই তুমি আপন কৰিবা আহ্বান
নিশ্চয় তুমি গৃহৰ পৰা তোমাৰ এই বাল্যবন্ধু কৃষ্ণৰ বাবে গৃহৰ পৰা খোজৰাখোৱা এতিয়া তুমি জীৱা দিছা আনন্দ মনেৰে মোৰ হাতত কৰাৰ পথে আৰু চোৱা তোমাৰ হাতৰ পৰা পোৱা কেনেদৰে আনন্দেৰে কৰিম মই তোমাদের তুমি যদি মোৰ স্বভাৱৰ কথা এতিয়াও নাজানা তেন্তে পুনৰ কৈছো শুনা অতি অল্প বস্তু যদি মোৰ একান্তই পৰম ভক্তজনে আনন্দ মনেৰে আমাৰ হাতত কৰিব তেন্তে তাৰ প্ৰতি আনন্দেৰে কৰিম কিন্তু নানান বস্তুৰ যদি অভক্তজনে অহংকারে মত্ত হল আমার হাতে পড়ে তেন্তে তার আমি কেতিয়াও নতুন এতিয়া তুমি গৃহৰ পৰা জীৱা আনিছা আনন্দ মনেৰে মোৰ হাতত কৰাৰ কেনেদৰে মই তোমাৰ সেই উপহাৰ আনন্দেৰে কৰিম দৰিদ্ৰ ব্ৰাহ্মণ মই মিছা কথা কেতিয়াও নকওঁ মই তোমালৈ একো নাই বাৰু সেইবোৰ আহিছা তুমি দাদকে বুঝল নাম দৃশ্য গতিকে দুয়ো মিলি আমি সেই দৃশ্য কৰোঁ অৰুণতাৰ মাজেৰে আহিছে ভিৰৰ নামি এঘাৰী স্ফটিকৰ তাৰে কাষত দেখিছে কেনেদৰে আনন্দিত মনেৰে পক্ষে তুমি সামান্য বুলি ভবাই এই পৰ্য চাউল
চোৱা তুমি সামান্য বুলি ভবাই সূৰ্য চাউল মই তোমাৰ সন্মুখতে কেনেদৰে আনন্দেৰে ইমান সুস্বাদু এবার তাকে তুমি মুক্তি বলো
এই তুমি যে সেই ধেনু চাৰিবলৈ যাওঁতে পিকৰ ওপৰত উঠি লৈ মোহন বাংকিটো বজাইছিলা কথা মোক শুনিবলৈ বৰ ইচ্ছা হৈছে এবাৰ বজাই শুনোৱা কথা মাত্ৰ অৱশ্যে বান্ধৱ, তোমাৰ ইচ্ছাও মই কৰিম। ৰ'বা, নাই বান্ধৱ, তোমাৰ স্থান নহয় আমাৰ চৰণ তলত। তোমাৰ স্থান সদায় আমাৰ বক্ষ। এতিয়া বোলা যাওঁনি সিহঁতে কণ্টেক্ট কৰাতকৈ কিছু কথা কৰোঁ